নমস্কাৰ মই এটা মেছেজ দিওঁ বুলি ভিডিঅ'টো কৰিলোঁ যোৱাকালি আমাৰ প্ৰধানমন্ত্ৰীয়ে 21 দিনীয়া লকডাউন এটা ঘোষণা কৰিলে বহু মানুহ চিন্তিত এতিয়া আগলৈ কেনেকৈ কটাম কি হ'ব 21 দিন বা তাৰ পিছত কি হ'ব কি নহ'ব যি নহওক আমি এটা কথা গম পাওঁ যে পৃথিৱীত এনেকুৱা কেতিয়াও হোৱা নাছিল এনেকুৱা এটা ঘটনা গোটেই পৃথিৱীয়ে নাজানে কি হৈছে কেনেকৈ হ'ব লাগে কিন্তু এটা কথা গম পাইছে যে যদি গোটেই পৃথিৱীখন এমাহ ৰৈ যায় যদি কোনেও কাকো আমি লগ নধৰোঁ ভাইৰাছটো মৰি যাব কাৰণ কি ভাইৰাছ এটা নিজে জীয়াই নাথাকে ভাইৰাছ নিডছ এ হিউমেন বডি এটা মানুহৰ দেহা এটা পালেহে জীয়াই উঠে বতাহত মৰি যায় ভাইৰাছটো বেছি দিন থাকিব নোৱাৰে বা বেছি ঘণ্টা থাকিব নোৱাৰে গতিকে অনলি ৱে এটাই যদি উপায় আছে সেইটো হ'ল আমি কোনো কাকো যাতে লগ নধৰোঁ কোনেও কাকো লগ নধৰোঁ নিজৰ ঘৰত থাকোঁ তাৰপিছত কি হ'ব এইটো বৰ পিছৰ কথা কিন্তু এই যিটো 21 দিনীয়া লকডাউন মই এইটো নিজৰ ফিলিংছ অনুভূতি যিখিনি মই বম্বেত যিখিনি মই এক্সপিৰিয়েঞ্চ হৈছে এইখিনি জনাব খুজিছোঁ যিহেতু মহাৰাষ্ট্ৰত চবতকৈ বেছি এফেক্টেড মোৰ অলৰেডি 12 দিন হ'ল ঘৰত বহি থকা গতিকে মই এটা ক'ব খুজিছোঁ যে দিন নগণিব দিন গণিলে নহ'ব আৰু নিজৰ মানুহৰ লগত নিজৰ ঘৰত এনেকৈ আগতে সময় নাপাইছিলোঁ কটাবলৈ বহুতো কমপ্লেইন হৈছিল কাম কাজ দৌৰা দৌৰিত আমি সময় নাপাওঁ সেইটো এটা সুবিধা পাইছোঁ প্ৰকৃতিৰ থ্ৰুদি আমি এতিয়া গতিকে এটা কাম কৰিব পাৰোঁ আমি যে সেইটো এবাৰটো কৰি চাওঁ কেনেকুৱা লাগে আমি কৰি গৈছোঁ মোৰ ঘৰত কাম কৰা মানুহ নাই একো নাই মই ঘৰ মোচাৰ পৰা বাচন ধোৱাৰ পৰা আজি বাথৰুমবোৰ ধুইছোঁ তেনেকৈ বিভিন্ন কাম কৰিছোঁ ইমান কৰি গৈছোঁ যে মোৰ সময় নাই মই ইনফেক্ট মই গান বনাব ষ্টুডিঅ'ত সময় পোৱা নাই মই চিনেমাও চোৱা নাই নেটফ্লিক্সত মোৰ সময় নাই কাৰণ কি মই ঘৰৰ কাম কৰি গৈছোঁ ল'ৰা ছোৱালী দুটা আছে মোৰ কাম কৰা মানুহ এজনো নাই আমি 4টাই কৰোঁ মোৰ ল'ৰা ছোৱালীকেইটাকো কাম শিকাইছোঁ বহু কাম তেওঁলোকে নাজানিছিল ল'ৰা ছোৱালীয়ে পিয়ানো শিকা আৰম্ভ কৰিছে ইণ্টাৰনেটত চাই যিবোৰ কেতিয়াও কৰা নাছিল আৰু আমি সদায় ব্যস্ত কিন্তু গতিকে আপোনালোকে যদি দিনৰ নিজৰ কামবোৰ কৰিব খোজে ঘৰত যিবোৰ বহু বছৰ কৰা নাই ধূলি মোচা ফেন চফা কৰা যি হয় কৰি যাওকচোন যদি কৰি গৈ থাকে নিজৰ ঘৰৰ মানুহ যিখিনিৰ লগত অত বছৰে আছে সেইখিনিৰ লগত থাকিবলৈ সময় পোৱা নাই আচলতে থাকি চাওকচোন কেনেকুৱা লাগে মোৰ মতে কিন্তু বেছ ভাল লাগে বৰ ধুনীয়াকৈ কিছুমান কৰিব কেতিয়াও কৰিব সময় নোপোৱা সুযোগ নোপোৱা কাম কৰিব পাৰিব পেইণ্টিং হওক হবিজ হওক খেলা ধূলা হওক ল'ৰা ছোৱালীৰ লগত হওক নিজৰ লগত হওক অকলে হ'লেও কিছুমান কিতাপ পঢ়ক ছবি চাওক গতিকে মোৰ মতে ঘৰৰ কাম কৰক খানা ৰান্ধক সময়টো কটাওক চিন্তা নকৰিব এটাকৈ দিন গণি নাথাকিব এইখিনিও আমি পাৰিম কাৰণ কি এইটো যিহেতু এটা উপায় আৰু এটা কথা মোৰ পজিটিভ লাগিছে যে এই যিটো লকডাউন এইটোৱে ভাঙি দিব সেই চেইনটো সেইটো কাৰণতে এইটো দিয়া হৈছে আৰু ৰাজ্য চৰকাৰ বা কেন্দ্ৰ চৰকাৰে যিখিনি গাইডলাইন্স দিছে সেইখিনি আমি ফ'ল' কৰিব লাগে আৰু নিজৰ ঘৰত থাকক নিজৰ ঘৰৰ মানুহৰ লগত থাকক অকলে আছোঁ যদি অকলে থাকক যেনেকৈ নহওক এই যুদ্ধ আমি জিকিমেই মোৰ পূৰা বিশ্বাস যে আমাৰ ভাৰতবৰ্ষত সিমান এফেক্ট নহয় গতিকে এইখিনি কিন্তু আমি কৰিব লাগিব গতিকে যদি কিবা কাৰণত ওলাই যাব লাগে খুব দৰকাৰী কামত তেতিয়াহ'লে নিশ্চয় মাস্কখন পিন্ধি যাব মাস্কখন পিন্ধিলে আৰু এটা ভাল হয় যে মই ৰিয়েলাইজ কৰিছোঁ যে হাতখন এটলিষ্ট মুখৰ নাকলৈ নাযায় সেই মাস্কখন থকাত সেইটো এটা ওচৰত কোনোবাই কাহিলে আপোনাৰ তাত নাহে যাতে চকুত আঙুলি নিদিব আৰু উভতি আহি কাপোৰ কানি বাহিৰতে থৈ প্লাষ্টিক বা কিবা যদি আনিছে এনেকুৱা বস্তু সেইখিনি বাহিৰত 2 দিনমান থৈ দিব কাৰণ তাতেও আহে বীজাণুটো বুলি কয় এইখিনি যদি আপোনালোকে কৰে আৰু সাৱধান হয় আশা কৰোঁ এনেকুৱা এটা মহামাৰী যিটো একো উপায় বুজি পোৱা নাই সেইটো চাগে খাম কাটিব আৰু মই আগবাঢ়িব পাৰিম গতিকে চবকে মৰম মাজে মাজে ভিডিঅ' কৰি থাকিম কেতিয়াবা চবেই নতুন কাম কৰক নকৰা কাম আকৌ কৰক পুৰণা কাম যিবোৰ পাহৰি গৈছিল কৰক আৰু ঘৰ মোচা এইবোৰ আচলতে এক্সাৰচাইজো খুব ভাল সেইবোৰো কৰক একচুৱেলি ঘৰত কোনোবা যদি কৰা মানুহ আছে তথাপিও নিজে কেতিয়াবা ঘৰটো মোচক অফুৰন্ত সময় এতিয়া হাতত আৰু যদি এপাৰ্টমেণ্টত থাকে অকণমান ক'ৰবাত যদি ৰ'দ পায় বেলকনি ক'ৰবাত ৰ'দ অকণমান ল'ব কাৰণ কি ভিটামিন ডি বিৰাট দৰকাৰী এনিৱে ৰ'দ দৰকাৰী বিভিন্ন বীজাণুৰ কাৰণে গতিকে প্লিজ টেক কেয়াৰ চবে ভালে থাকক চবকে মৰম আৰু লগ পাম আকৌ